হেল্ল' এভৰিৱান আপোনালোকে বাৰু চাউলৰ পৰা চুজি তৈয়াৰ কৰি বনাই খাই পাইছেনে? আজি মই আপোনালোকৰ বাবে ঘৰতে কেনেকৈ সহজে আমি চুজি তৈয়াৰ কৰিব পাৰোঁ আৰু সেই চুজি আমি কেনেদৰে বনাই খাব পাৰোঁ তাৰে এটা ৰেচিপি ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। নমস্কাৰ সকলোকে, মই জোনালীয়ে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। মইনো কেনেদৰে ঘৰতে চুজি তৈয়াৰ কৰিছোঁ তাৰে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। মই চাউলৰ চুজি তৈয়াৰ কৰিবৰ বাবে প্ৰথমতে মই পিঠাগুড়ি খুন্দিবলৈ এয়া চাউল পানীত তিয়াই থৈছিলোঁ। এতিয়া মই এই চাউলৰ পিঠাগুড়ি তৈয়াৰ কৰিম। এয়া মই মিক্সিত পিঠাগুড়ি খুন্দি লৈছোঁ। এতিয়া মই পিঠাগুড়িখিনি চালিম। এয়া মই পিঠাগুড়ি চালিছোঁ আৰু পিঠাগুড়ি চালি শেষ হোৱাৰ পিছত যোনখিনি খুঁত থাকি যায়, মানে যোনখিনি চালনীয়েদি সৰকি নাযায়, সেইখিনিক আমি খুঁত বুলি কওঁ। আপোনালোকে কি বুলি কয় প্লিজ জনাব মোক। মই সেই খুঁতখিনি এটা পাত্ৰত ৰাখি গৈছোঁ। এনেদৰে মই যিমানখিনি পিঠাগুড়ি খুন্দিছিলোঁ সেই পিঠাগুড়িখিনি মই এয়া পিঠাগুড়ি উলিয়াই লৈছোঁ আৰু যোনখিনি থাকি গৈছে খুঁত সেইখিনি মই এটা বাতিত লৈ লৈছোঁ। মই এতিয়া চুজি তৈয়াৰ কৰিবৰ বাবে পিঠাগুড়িখিনি ব্যৱহাৰ নকৰোঁ, মই এই চাউলৰ খুঁতখিনি ব্যৱহাৰ কৰিম আৰু মই কেনেদৰে বনাইছোঁ আপোনালোকক দেখুৱাম। প্ৰথমবাৰৰ বাবে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই গেছত এখন পেন দিছোঁ আৰু গেছটো মই একেবাৰে চিমত ৰাখিছোঁ, কাৰণ মই এতিয়া চাউলৰ খুঁতখিনি ভাজিম। চাউলৰ খুঁতখিনিত অলপ হ'লেও পিঠাগুড়ি লাগি থাকে, সেয়েহে কমাই ল'লে সেইখিনি মানে যোনখিনি পিঠাগুড়ি লাগি থাকে সেইখিনি জ্বলি নাযায় আৰু অলপ হ'লেও পিঠাগুড়ি তাত চাউলৰ খুঁতখিনিত লাগি যায়েই, অলপমান ৰঙচুৱা হয়। কিন্তু যদি আপোনালোকে লক্ষ্য কৰিব বেছি যাতে চাউলৰ গুড়ি তাত নাযায়, চাউলৰ গুড়ি বেছিকৈ গ'লে ৰঙচুৱা হৈ ক'লা পৰিও যাব পাৰে। সেয়েহে আপোনালোকে যিমান পাৰে সিমান চাউলৰ সেই খুঁতখিনিৰ লগত পিঠাগুড়ি যাতে নাযায় সেইটো অলপ লক্ষ্য কৰিব। এতিয়া আমি ছেম প্ৰচেছ, আমি যেনেকৈ চুজি ভাজোঁ তেনেদৰে এই চাউলৰ গুড়িখিনিও ভাজিব লাগিব। মই এয়া চাওক, চুজি যেনেদৰে আমি অকণমান ৰঙচুৱাকৈ ভাজোঁ ন, তেনেদৰে মই এই চাউলৰ খুঁতখিনি ভাজি লৈছোঁ। এয়া মোৰ চাউলৰ খুঁতখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া এইখিনি অলৰেডি চুজিলৈ পৰিৱৰ্তন হৈয়ে গৈছে। এয়া চাওক, আমি যেনেকৈ চুজি ভাজি ৰাখোঁ তেনেদৰে এয়া চাউলৰ খুঁতখিনিও মোৰ ভাজি হৈ গৈছে। এতিয়া মই দেখুৱাম আপোনালোকক মই কেনেদৰে বনাইছোঁ। এতিয়া মই এখন পেনত মই এতিয়া অলপমান ঘিউ দিম। মই যে এই ঘিউটো ব্যৱহাৰ কৰিছোঁ এইটো মই নিজে বনাইছোঁ ঘিউটো। আপোনালোকে যদি ঘিউ কেনেদৰে বনায় সেয়া যদি জানিব বিচাৰিছে তেন্তে মই অলৰেডি ভিডিঅ' দিছোঁৱে। যিসকলে মোক অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকেতো জানেই, আৰু মই সেইটো ভিডিঅ'টো মই দিছোঁ যিহেতু, আৰু যিসকলে নাজানে মই আপোনালোকৰ বাবে এই ঘিউ বনোৱা ৰেচিপি ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। এতিয়া মই 2 চামুচ ঘিউ কেৰাহীখনত দি দিছোঁ। এতিয়া ছেম আমি যেনেদৰে চুজি বনাওঁ তেনেদৰে মই এই ভজা চাউলৰ খুঁতখিনি তাত দি দিছোঁ। এতিয়া মই এইখিনি অলপমান ঘিউতে সানি ল'ম এনেদৰে। আৰু ছেম প্ৰচেছ আমি যেনেদৰে চুজি বনাওঁ, গাখীৰ দিওঁ, চেনি দিওঁ, ড্ৰাই ফ্ৰুইটছ যেনেকৈ মই ইয়াত ব্যৱহাৰ কৰিছোঁ আলমণ্ড, কিচমিচ আৰু কেইটামান কাজু আৰু গাখীৰ, চেনি। আপোনালোকে যেনেকৈ চুজি বনায় তেনেদৰে দিব পাৰিব। সেয়েহে মই মাজৰখিনি আপোনালোকক নেদেখুৱালোঁ, কিয়তো চুজি বনাব সকলোৱে জানে। সেয়েহে মই একেবাৰে শেষৰখিনি দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, যেনেদৰে আমি চুজি বনাওঁতে চুজিবোৰ যেনেকৈ গাখীৰ দিলে ফুলি যায়, ছেম এয়া চাউলৰ খুঁতখিনি যেনেকৈ মই চুজি তৈয়াৰ কৰি বনাইছোঁ তেনেদৰে এয়া চাওক হৈ গৈছে আৰু ফুলি ফুলি গৈছে। আমাৰ চুজিৰ নিচিনাই হৈ গৈছে, দেখিছেনে? পেকেটৰ পৰা অনা চুজিৰ নিচিনাই হৈ গৈছে। এয়া
দেখিছে কিমান ধুনীয়া হৈছে একেবাৰে আমি যেনেকৈ পেকেট চুজি ব্যৱহাৰ কৰোঁ ঠিক তেনেকুৱা দৰে হৈ গৈছে আপোনালোকে মই যেনেকৈ দেখুৱাইছোঁ তেনেদৰে আপোনালোকে বনাই খাবচোন খুব টেষ্টি লাগে খাই এবাৰ যদি আপোনালোকে বনাই খাই নহয় তেতিয়া মানে আপোনালোকে পেকেটৰ চুজি কিনি নানিবই কিজানিবা ঘৰতে যিহেতু আমি প্ৰায়ে পিঠা বনাই খাবলৈ হওক বা অন্য কিবা কামতে হওক আমি পিঠাগুড়ি প্ৰায়ে খুন্দোৱে তাৰে যোনখিনি খুদ বাচি যায় সেইখিনি আপোনালোকে এনেদৰে বনাই খাব দেখিছেনে একদম চুজি যেনেকৈ আমাৰ লাষ্টৰখিনি যেনেদৰে হৈ যায় ঠিক তেনেদৰে হৈছে এয়া মোৰ চুজি ৰেডি হৈ গৈছে আপোনালোকে এনেদৰে বনাই খাব যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব ধন্যবাদ